বৰ বিশেষ একো নাজানো তাৰমানে আমিও এটা অনুষ্ঠানৰ লগত জড়িত আমি কৰ্মসূত্ৰে তেওঁলোকৰ লগত সম্পৰ্কত আছোঁ বা ঘৰুৱাভাৱেও আছোঁ কিন্তু সেই ব্যৱসায়িক কথাটো দাদাহঁতৰ ব্যৱসায়িক কথা কিবা কথাত সিদ্ধাৰ্থ মেনেজাৰ বুলি আমি জানো কিন্তু তাৰ বাহিৰে ইমানখিনি যদি গোটেই কথাখিনি সিদ্ধাৰ্থৰ হাততে আছে নে বা তেওঁলোকে ঘৰুৱা মানুহে জানে সেইবোৰ মই বৰ বিশেষ নাজানো সেই কথা ক'বলৈ নাযাওঁ মই এইটো বিচাৰোঁ যে সিদ্ধাৰ্থে কিবা এষাৰ কওক কাৰণ সিদ্ধাৰ্থ দাদাৰ একেবাৰে সোঁহাত আছিলেতো সি কিবা এষাৰ কওক যদি তাৰ সকলোৱে তাক প্ৰশ্ন কৰি আছে তুমি কিবা ভুল কৰিছা সি আচলতে একো মাত মতা নাই কাৰণে তাক সকলোৱে প্ৰশ্ন কৰি আছে মই বিচাৰোঁ সিদ্ধাৰ্থ তুমি কিবা এটা কোৱা তোমাৰ গাত যদি একো দোষেই নাই দুখ আছে কিয়নো দুখ দিম আমিও তাক পাই আছোঁ আমি ঘৰুৱাভাৱেও পাইছোঁ তাক আমি ভাবোঁ যে ইমান কেয়াৰ লোৱা ল'ৰাটোৱে জানো কিবা এটা কৰিব সেইটো এটা কথা কিন্তু এটা কথা যে সকলোৱে প্ৰশ্ন কৰিবই যে একো এটা মাত মতা নাই সেইকাৰণে বিচাৰোঁ সিদ্ধাৰ্থ তুমি য'তেই আছা তুমি কিবা এটা কোৱা কিবা এষাৰ ক'লে মানুহৰ ভুল ভাঙিব হয়তো যদি একো নাইও তেনেহ'লে ভুল ভাঙিব সঁচা হওক মিছা হওক কি আছে তাৰ ফালৰ পৰা কিবা এটা মন্তব্য আহিলে ৰাইজ অকণমান সকাহ হ'ব সেইটোৱে বিচাৰোঁ কি ক'ম এতিয়া মানে চৰকাৰে যদি ভাবিছে কিবা এটা এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে তেনেহ'লে আচলতে তেওঁলোকে সকলো বাছ বিচাৰ কৰিয়ে কিজানি গ্ৰহণ কৰিছে আৰু মুঠতে মই বিশেষ একো নকওঁ আমি আমাৰ সম্পদ হেৰুৱাইছোঁতো যদি কিবা সঁচাকৈ কিবা এটা তেনেকুৱা ক'ৰবাত খুঁত ৰৈ গৈছে ক'ৰবাত ঘূণ ৰৈ গৈছে সেয়া বিচাৰ হ'ব লাগে বাকী মই নাজানো বাকী আমি নাজানো কোন ঘৰুৱা কোন কি আমিও বহুত ঘৰুৱা তেওঁলোকৰ লগতো সকলোৰে লগত জুবিন গাৰ্গৰ সম্পৰ্ক বহুত ভাল সেইকাৰণে কৈছোঁ আমাৰ সম্পদ জুবিন দাদা আমাৰ সম্পদ আছিলে সম্পদক আমি হেৰুৱালোঁ কাৰোবাৰ ভুলৰ কাৰণে হ'ব পাৰে সেয়া প্ৰকৃতিৰ কাৰণেও প্ৰকৃতিৰ লৈ যাব পাৰে তেওঁ হয়তো নেচাৰেলিও কিবা হ'ব পাৰে নাজানো হৈছে বুলিয়ে ভাবিছোঁ বাৰু কাৰো ওপৰত দুখ দিয়া নাই তথাপিও তাতো যদি কিবা ঘূণ ৰৈ গৈছে সকলোৱে যিহেতু প্ৰশ্নবোধক সকলোৰে মনত আছে সকলোৱে প্ৰশ্ন কৰিছে কিবা এটা হৈ গৈছে সকলোৱে আৱেগিক হৈ পেলাই কৈছে যে জুবিন দাক হঠাতে হেৰুৱাব কাৰণ সেইজন মানুহক আমি বহুত বছৰ আমি আশা কৰিছিলোঁ তেওঁৰ পৰা আমাৰ বহুত পাবলগীয়া আছিলে তেওঁ সদায় প্ৰত্যেক মুহূৰ্ততে তেওঁকে আৰু বহুত কাম কৰিবলগীয়া আছে আৰু কাম কৰিম যেতিয়া লগ পাওঁ তেতিয়াই কয় বহুত কাম কৰিবলগীয়া আছে কাম কৰিম এনেকৈ কয় কিমান সপোন আছিলে চিনেমা এখন তেওঁ ৰিলিজ কৰিবলগীয়া আছে তেওঁৰ ড্ৰিম প্ৰজেক্ট আছিলে ৰৈ পিনালে সেইখন তেওঁৰ কাম কৰিবলগীয়া আছিলে ডাবিং দিবলৈ বাকী থাকি গ'ল তেওঁতো ভবা নাছিল চাগে তেওঁৰ সেই যে হঠাতে অকাল যে কিবা এটা হৈ গ'ল নিধন হ'ল সেই বস্তুটোত যদি কিবা এটা ঘোণ আছে তাত বিচাৰ হোৱাটো উচিত বুলি ভাবোঁ লাগে যিয়ে নহওক দাদাৰ লগত কটোৱা চব সময়ে প্ৰতিটো মুহূৰ্তই আচলতে আমনি কৰে তেওঁৰনো কি এতিয়া জানো দাদাৰ প্ৰতিটো কথাই জানো এতিয়া বাণী হৈ যোৱা নাই হয়নে নহয় দাদাই মানে যি ধেমালিকে কোৱা কথা এষাৰো এতিয়া সকলোৰে কাৰণে বাণীৰ নিচিনা হৈ গ'ল হয়নে তাৰমানে সেই প্ৰত্যেকটো আমাৰ বুলিয়েই নহয় প্ৰত্যেক অসমৰ প্ৰতিজন মানুহৰ তেওঁৰ লগত বেলেগ বেলেগ অভিজ্ঞতা শেষৰ বাবে খুব ঘৰুৱাকৈ লগ পাইছিলোঁ কিছুদিনৰ আগতে তেওঁলোকৰ ঘৰৰ তেওঁৰ ভাইক মনৰ ঘৰত পাইছিলোঁ আমি একেলগে ভাত খাবলৈ গৈছিলোঁ দাদা আহিছিলে খুব ঘৰুৱাকৈ পাইছিলোঁ